दिनै क'क्राझार जिल्लानि भारत भुटान हादर गेजेरारि सिमानि सिखना जोहोलाव नेशनेल पार्कनि बिसमुरि उल्टापानि सरलपारा आरो भुटाननि सारफां फोनांजाबनाय दिगलियाव नुजाथि होयो आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा। गिबि मन्थ्रि बिथाङा 27 कौटि रांजों क'क्राझार जिल्लानि बिसमुरिनि उल्टापानि सरलपारा आरो भुटाननि सारफांखौ फोनांजाबनानै बानायनो गोनां 35 किल'मिटार लामा बानायनायनि सोमोन्दै खौरां लायो। लोगोसेयैनो सिखना जोहोलाव नेशनेल पार्कनि खाथिनि मानसिफोरजोंबो सावरायलायनाय हाबाफारियाव गिबि मन्थ्रि बिथाङा बाहागो लायो। गिबि मन्थ्रि बिथांजों लोगोसे CM प्रमद बर' बिथाङाबो बे दावबायनाय हाबाफारियाव बाहागो लादोंमोन। Minister Hemant Biswa Sarma Jindabad. Chief Minister Hemant Biswa Sarma Jindabad. CM লোকসভা নিৰ্বাচনৰ সময়ত মই কাৰিগাঁৱত এখন নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতি দিছিলোঁ যে সৰলপাৰালৈকে যোৱা ভাৰত ভূটান সীমান্তলৈকে আমি ৰাস্তাটো ধুনীয়াকৈ নিৰ্মাণ কৰিম। মোৰ ঘোষণাৰ পিছত PWD ডিপাৰ্টমেণ্টে এটা এষ্টিমেট বনালে, কাম কাজো আগবঢ়ালে, কিন্তু মই আজি ৰাস্তাটো নিজে চাই গ'লো যাতে আৰু অলপ ভাল কৰি ৰাস্তাটো আমি বনাব পাৰোঁ। যি নহওক ৰাস্তাটোৰ কাম সোনকালে আৰম্ভ হ'ব আৰু আমি 18 মাহৰ ভিতৰত ৰাস্তাটো সম্পূৰ্ণ কৰিম। চিকনা জালুৱা যিটো আমাৰ ৰাইমনাৰ পিছত অসমৰ এখন নেশ্যনেল পাৰ্ক হিচাপে যোৱাকালি কেবিনেটে স্বীকৃতি দিয়ে। এতিয়া বড়োলেণ্ডত মানস, ৰাইমনা, চিকনা জালুৱা এই গোটেইখিনি মিলি 3খনকৈ নেশ্যনেল পাৰ্ক হ'বগৈ। এইটো এটা আমাৰ ৰাজ্যৰ বাবে বিশেষকৈ যিসকলে বন ভাল পায়, বন্যপ্ৰাণী ভাল পায়, তেওঁলোকৰ কাৰণে এটা সুখৰ খবৰ। মই এটাই মাত্ৰ বড়োলেণ্ডবাসী ৰাইজক অনুৰোধ কৰিম যাতে আমি এই 3খন উদ্যানক আমি যাতে সংৰক্ষণ কৰোঁ, তেতিয়া পৰ্যটনৰ অপাৰ সম্ভাৱনা আমাৰ সন্মুখত আহি পৰিব। এটা কথা যে এনক্ৰচাৰসমূহক আঁতৰোৱাটো আৰু কিছু যিসকল বহু দিনৰ পৰা আছে তেওঁলোকক ফৰেষ্ট পট্টা দিয়া বা এই গোটেই বিষয়বোৰ BTRৰ বিষয়বস্তু, ইয়াত অসম চৰকাৰে কমেণ্ট দিব খোজা নাই। আপোনালোকে এই বিষয়ে পিছত BTR চিফ প্ৰমোদ বড়োৰ সৈতে আলোচনা কৰিম। CM so long live. Pramod Boro Jindabad. Pramod Boro Jindabad.